মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম উষ্ণতা কিদৰে কেলভিন স্কেলৰ পৰা চেলছিয়াছ স্কেললৈ আৰু চেলছিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিব পাৰি। উষ্ণতাৰ এছআই একক হৈছে কেলভিন। কেলভিনক আমি কে বুলি লিখোঁ। আৰু 0 ডিগ্ৰী চেলছিয়াছ যিটো আমি বৰফৰ গলনাংক বুলি কওঁ তাৰ মান হৈছে 0 ডিগ্ৰী চেলছিয়াছ ইজ ইকুৱেল টু 273.16 কেলভিন বা 273 কেলভিন। সুবিধাৰ বাবে 0 ডিগ্ৰী চেলছিয়াছক 273 কেলভিন বুলি ধৰা হয়। এতিয়া তোমালোকে এই সূত্ৰটো মনত ৰাখিবা। কেলভিন ইজ ইকুৱেল টু ডিগ্ৰী চেলছিয়াছ প্লাছ 273 অৰ্থাৎ 273 আৰু ডিগ্ৰী চেলছিয়াছৰ যোগফলে হৈছে কেলভিন। এইটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি কেলভিনৰ পৰা চেলছিয়াছ আৰু চেলছিয়াছৰ পৰা কেলভিন স্কেলৰ উষ্ণতা প্ৰকাশ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে আমি প্ৰথমে লওঁ 25 ডিগ্ৰী চেলছিয়াছ। 25 ডিগ্ৰী চেলছিয়াছটো আমি কেলভিনত প্ৰকাশ কৰিব লাগে। আমাৰ ফৰ্মুলাটো আছিল কেলভিন ইজ ইকুৱেল টু ডিগ্ৰী চেলছিয়াছ প্লাছ 273। ডিগ্ৰী চেলছিয়াছৰ মান দিয়া আছে 25। গতিকে কে ইজ ইকুৱেল টু 25 প্লাছ 273। কিমান পালোঁ আমি? 298 কেলভিন। চিৰ ঠাইত আমি কে লিখিলেই হ'ল। গতিকে 25 ডিগ্ৰী চেলছিয়াছটো কেলভিনত প্ৰকাশ কৰিলে হয় 298 কেলভিন। চেলছিয়াছ স্কেলৰ উষ্ণতাৰ লগত 273 যোগ কৰিলে আমি কেলভিন স্কেলৰ উষ্ণতা পাম। নেক্সট আমি ল'ম 30 ডিগ্ৰী চেলছিয়াছ। 30ৰ লগত 273 যোগ কৰিলে আমি পাম 303 কেলভিন। চেলছিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ 273 যোগ কৰিব লাগে। এতিয়া আমি চাম কেলভিন স্কেলৰ পৰা চেলছিয়াছ স্কেলত কিদৰে প্ৰকাশ কৰিব পাৰি। উদাহৰণ হিচাপে আমি ল'ম 293 কেলভিন। 293 কেলভিনক আমি চেলছিয়াছত প্ৰকাশ কৰিব লাগে। ফৰ্মুলাটো মনত পেলাবা। কেলভিন ইজ ইকুৱেল টু ডিগ্ৰী চেলছিয়াছ প্লাছ 273 বা ডিগ্ৰী চেলছিয়াছ ইজ ইকুৱেল টু কেলভিন মাইনাছ 273। ইয়াত কেলভিন স্কেলৰ উষ্ণতা দিয়া আছে 293। গতিকে 293 মাইনাছ 273 বিয়োগ কৰিলে আমি পাম 20 ডিগ্ৰী চেলছিয়াছ। কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিলে চেলছিয়াছ স্কেললৈ নিব পাৰি। গতিকে আমি পালোঁ 20 ডিগ্ৰী চেলছিয়াছ। আৰু এটা চাই লওঁ 470 কেলভিন। 470 কেলভিনক আমি চেলছিয়াছত প্ৰকাশ কৰিম।
আমি কি কৰিম 470 পৰা 273 বিয়োগ কৰিম আমি পাম 197 ডিগ্ৰী সেলসিয়াস গতিকে উষ্ণতা ডিগ্ৰী সেলসিয়াসৰ পৰা কেলভিন স্কেললৈ নিবলৈ 273 যোগ কৰিব লাগে আৰু কেলভিন স্কেলৰ পৰা সেলসিয়াস স্কেললৈ নিবলৈ কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে এইদৰে 273 যোগ আৰু বিয়োগ কৰি আমি উষ্ণতাৰ সেলসিয়াস আৰু কেলভিন স্কেলত প্ৰকাশ কৰিব পাৰোঁ